আপোনালোকৰ লগতো এনেকুৱা হৈছে নেকি যে আপোনালোকে খোলা চাপৰি পিঠা খাই বহুত ভাল পায় কিন্তু গেছৰ কাৰণে খাব নোৱাৰে তেন্তে মোৰ ওচৰত আছে এনেকুৱা এটা ট্ৰিক যিটো ট্ৰিক ব্যৱহাৰ কৰি আপোনালোকে যদি খোলা চাপৰি পিঠা বনায় তেন্তে কোনো দিনে আপোনালোকৰ গেছৰ প্ৰব্লেম নহয় আৰু মোৰ লগত এইটো প্ৰব্লেম বহুত হৈছিল আগতে সেইকাৰণে মই এইটো প্ৰব্লেমৰ কথা খুব ভালদৰে জানো তে বলক আজি আপোনালোককো দেখাই দিম প্ৰথমতে মই চাউলৰ গুড়িখিনি পানীৰ সৈতে ভালদৰে মিক্স কৰি লৈছোঁ এইখিনি আপোনালোকে নিজৰ ইচ্ছামতে পাতল বা ডাঠ কৰিব পাৰে তাৰপিছত মই ইয়াতে এড কৰি দিছোঁ অলপমান হালধি গুড়ি কিন্তু মই নামমাত্ৰহে দিছোঁ যদি ইয়াতে অলপমান হালধি গুড়ি এড কৰি দিয়া হয় তেতিয়া খোলা চাপৰি পিঠা খালে কোনো দিনে গেছ নহয় সেইকাৰণে মই প্ৰায় আজিকালি এইটো ট্ৰিকে ব্যৱহাৰ কৰোঁ এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি দিছোঁ যাতে গোটেইখিনি ধুনীয়াকৈ মিহলি হৈ যায় ইয়াতে আৰু অকণমান হালধি লাগিব বুলি ভাবি মই অকণমান হালধি আৰু এড কৰি দিছোঁ আৰু এইখিনিও ভালদৰে মিক্স কৰি লৈছোঁ আপোনালোকে ভাবিব পাৰে যে মই মিশ্ৰণটো বহুত বেছি পাতল কৰিছোঁ আচলতে মই খোলা চাপৰি পিঠাকেইখন পাতল হ'বৰ কাৰণে মিশ্ৰণটোও পাতল কৰি গুলি লৈছোঁ কাৰণ মই পিঠা পাতল খাইহে ভাল পাওঁ ডাঠ পিঠা হ'লে মোৰ খাই ভাল নালাগে আৰু ইয়াতে পেনখন গৰম হৈ মই তেল দি দিছিলোঁ তেলখিনি গৰম হোৱাৰ লগে লগে মই ধুনীয়াকৈ মিশ্ৰণটো দি দিছোঁ আৰু ঢাকনিখন মাৰি দিছোঁ অলপ পিছতে মই পিঠাখন ওলোটাই দিম আৰু আনটো চাইডেও ভালদৰে সিজি যাবৰ কাৰণে ঢাকনিখন অলপ টাইমৰ কাৰণে মাৰি দিম এইটো কিন্তু মই ৰেচিপি ভিডিঅ' দিয়া নাই দেই বহুতে ভাবিব পাৰে যে খোলা চাপৰি পিঠানো কোনে বনাব নাজানে মই আচলতে ইয়াতে ট্ৰিকটো দেখাবৰ কাৰণেহে আজি এই ভিডিঅ'টো বনাইছোঁ আৰু মই কিন্তু একদম পাকত ৰান্ধনি নহয় দেই মই যিখিনি জানো সেইখিনিয়ে বনাবৰ কাৰণে চেষ্টা কৰোঁ আৰু চাওকচোন কথা কওঁতে এতিয়া আমাৰ পিঠা ৰেডিয়ে হৈ গ'ল এইখন পিঠা নমাই থৈ মই একেদৰে এতিয়া আনখন পিঠাও পেনখনত দি দিছোঁ আৰু ঢাকনিখন মাৰি এইখনো সিজিবলৈ দিছোঁ আৰু এইখন পিঠা দেখিছেনে প্ৰথমখনতকৈ ধুনীয়া গোল হৈছে কাৰণ মই আগতে কৈছোঁ নহয় মই পাকত ৰান্ধনি নহয় বুলি কোনোবাখন ভাল হ'লে কোনোবাখন বেয়া হয় যিয়ে নহওক মই এনেদৰে পিঠা বনাই আজি ঘৰৰ মানুহকেইজনক খুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আজিলৈ ইমানেই আকৌ লগ পাম নেক্সট ভিডিঅ'ত